নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এয়া দেখিছে আমি কি কৰি আছোঁ দেখিছেনে? আমাৰ গোটৰ পৰা 3 লাখ টকা দিছিল গোটলৈ যে আমাৰ মহিলাসকল স্বাৱলম্বী হওক, আৰু সেয়েহে আমাৰ সখীয়ে আমাৰ লোনটোৰ অহাৰ লগে লগে আমাৰ লগত যোগাযোগ ৰাখিলে, আৰু যোগাযোগ ৰাখি তেওঁ ক'লে যে আপোনালোকে পোৱালি লওক, হাঁহ পোৱালি লওক, কাৰণ 3 লাখকৈ টকা দিয়া হৈছে আপোনালোকক। আৰু তেওঁৰ দিহাৰ পৰামৰ্শৰ অনুসৰি আমি 3 লাখ টকা কি কৰিছোঁ তাক দেখাবৰ কাৰণে আমি 300 পোৱালি অৰ্ডাৰ দিলোঁ। ইতিমধ্যে আমাৰ পোৱালি আহি পাই গ'লহি, আৰু এয়া চাওক তেওঁলোকক খাবলৈ দিয়া হৈছে। আৰু এয়া মই তাত কুহুমীয়া গৰম পানী, অকণমান নিমখ আৰু অকণমান চেনি আৰু হালধি দি তেওঁলোকক ধুনীয়াকৈ খাবলৈ দিছোঁ, কাৰণ ঠাণ্ডা পানীটো খাবলৈ মানা কৰিছে, কাৰণ মাক নাথাকে লগত, সেইকাৰণে বকে মাটিৰ জেকটো দিয়া নাই। ধুনীয়াকৈ কাপোৰ পাৰি তেওঁলোকক ধুনীয়াকৈ ৰাখিছোঁ যে ঠাণ্ডাটো অনুভৱ কৰিব নোৱাৰে। আৰু এইকেইদিনটো যথেষ্ট গৰমেই, আৰু এয়া দেখিছে ইয়াত মই হালধি অকণমান মিলাই লৈ তাত চেনি নিমখ দি তেওঁলোকক খাবলৈ দিওঁ, আৰু লগতে ব্ৰইলাৰ দানাও আনি লৈছোঁ, কাৰণ অকণমান যত্ন লৈছোঁ তেওঁলোকক, কাৰণ মাক নথকা পোৱালি, সেইকাৰণে এয়া ব্ৰইলাৰ দানা দি তেওঁলোকক খাবলৈ দিছোঁ, কাৰণ যাতে ঠাণ্ডাটো অনুভৱ কৰিব নাপায় তেনেকৈ আমি পোৱালিখিনি আমাৰ প্ৰত্যেক 15গৰাকী সদস্যই এনেকৈ যত্ন কৰি ৰাখিছোঁ। আৰু এই 3 লাখ টকা লৈ আমি স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ জ্যেষ্ঠৰ আমাৰ ওপৰত থকা বাইদেউসকলে যথেষ্ট দিহা পৰামৰ্শ দিয়ে, আৰু সেয়ে ভাবিলোঁ আমি হাঁহ পোৱালি লৈ আমি আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ। আৰু আমি পইচা লৈ কি কৰিছোঁ সেইটোতো আমি দেখুৱাবই লাগিব, নহয় জানো? কাৰণ আমাৰ গোটবিলাকলৈ বহুত পইচা এৰে, আৰু সেয়ে ভাবিলোঁ আমি গোটৰ পইচা লৈ কি কৰিছোঁ আপোনালোককো দেখাওঁ। আৰু দেখিছে ইমান ধুনীয়াকৈ ৰাখিছোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পাম।